এভৰিৱান গুড মৰ্ণিং। আজি ৰাতিপুৱাই ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু আৰম্ভ কৰিছোঁ ক'ৰ পৰা দেখিছেনে, মানে স্কুলৰ পৰা। ৰাতিপুৱা ক্লাছ থাকে, ক্লাছ কৰিবৰ কাৰণে আহিছোঁ। আৰু আজি হৈছে 30 তাৰিখ আৰু আজি এটা বিশেষ দিন আমাৰ স্কুলত আছে। কি আছে দেখাই থাকিম চাই। আৰু এতিয়া মোৰ ক্লাছ কৰি হৈ গ'ল আৰু এতিয়া আজি হৈছে 30 ডিচেম্বৰ, মানে আজি আমাৰ স্কুলতে 30 ডিচেম্বৰটো পালন কৰোঁ বুলি ভাবিছোঁ। মানে সকলো ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱকসকল মিলি আজি মানে এটা খানা খাম আৰু পিকনিক খাম স্কুলতে। আৰু আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। আৰু আপোনালোকক সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অকণমান মানে বাহিৰলৈ ওলাই থৈছোঁ, যিহেতু মই সোনকালে আহিলোঁ নহয় জানো ক্লাছ কৰিবৰ কাৰণে, আৰু এতিয়ালৈকে মানে কোনো আহি পোৱাই নাই। সেইকাৰণে অকণমান মই মানে বাহিৰলৈ ওলাই আহিছোঁ। জিৰণি চৰাটোতে মানে অকণমান লগাইছে, এই এটা ল'ৰা ছোৱালী আহিছে আৰু ৰখি আছোঁ মানে। আৰু আজি অকল মানে পিকনিকেই নহয়, আজি আমাৰ ক্লাছ 10ৰ বিদায় সভাও আছে। মানে একেলগে আয়োজন কৰি দিছে আৰু 9ৰ ছাত্ৰ ছাত্ৰীসকলে বিদায় সভাও আছে। তাৰো মানে অলপ দেখাম আৰু। মই 7:30 বজাতে আহিলোঁ, মানে 7:30 বজাৰ পৰা ক্লাছ থাকে আৰু এতিয়া 9টা বাজিব হ'ল। ভাতটো ইয়াতে খাই ল'লোঁ হোষ্টেলতে, মানে যিহেতু স্কুলৰ হোষ্টেল আছে, হোষ্টেলতে খাই ল'লোঁ ভাতটো। মানে কিমান দেৰি হয় ঠিক নাই নহয়, আকৌ খাওঁ।